নমস্কাৰ বন্ধুসকল, মোৰ নাম গৌৰৱ। মই আচলতে এজন কণ্টেণ্ট ক্ৰিয়েটৰ হয়। মই ইনষ্টাত ভিডিঅ' বনাওঁ, কিন্তু যোৱা দুদিনমানৰ পৰা মই ভিডিঅ' আপলোড কৰিব নাই পৰা। কাৰণ কেলৈ মোৰ লগত এনেকুৱা এটা ইনচিডেণ্ট হৈ গ'ল, যোনটোৰ কথা মই আপোনালোকক কি বুলি ক'ম, মই কেতিয়াও ভবাই নাছিলোঁ যে এনেকুৱা এটা ইনচিডেণ্ট মোৰ লগতো হ'ব পাৰে। আচলতে কি হ'ল, মই যিহেতু ৰুমত থাকোঁ, মই সদায় গধূলিখিনি সময়ত 7-8টা বজাত বজাৰ কৰিবলৈ যাওঁ। টাউনখন আমাৰ ওচৰতে আছে। মই যোৱা দুদিনমানৰ আগত বজাৰ কৰিবলৈ গৈছিলোঁ। বজাৰ কৰি মেলি যেতিয়া উভতি আহিছিলোঁ, আমাৰ যোনটো ৰুমৰ ৰাস্তাটো বহুত নিজান হয়। মই তাতে এজন মানুহ লগ পালোঁ। মানুহজনে মোক মাতিলে। মই প্ৰথমতে ভালকৈ গ'লোঁ। মানুহজনে মোক তাৰপিছত মাতি মেলি মোক প্ৰশ্ন কৰি যি টি প্ৰশ্ন দি আছে, মাৰ নাম কি, দেউতাৰ নাম কি, প্ৰশ্নবোৰ ধেৰ সুধি আছে। মই ভালকৈ তেওঁক উত্তৰ দি আছোঁ। তাৰপিছত মানুহজনে মোক সুধিলে যে ভাইটি তোমাৰ ফোন আছেনে? মই ক'লোঁ মোৰ ফোন আছে। মোৰ ফোনটো নতুন হৈ আছে দেই, এমাহমানেই নাই হোৱা চাগে মোৰ ফোনটো লোৱা। তাৰপিছত মোক ক'লে যে তোমাৰ ফোনটো কি হয়? মোৰ ফোনটো আইফোন হয়। মই ফোনটো দেখালোঁ। তাৰপিছত তেওঁ ফোনটো ভালকৈ চাই মেলি মিচিককৈ হাঁহি এটা মাৰিছে। তাৰপিছত মোক কৈছে, ভাইটি তোমাক কাণে কাণে কথা এটা ক'ম, শুনিবা? মই প্ৰথম মানুহজনক লগ পাইছোঁ, তেনেকৈ অকৱাৰ্ড লাগে ন। তাৰপিছত হ'লেও মই কাণখন পাতি দিলোঁ। তেওঁ মোক তাৰপিছত ক'বলৈ মোৰ হাত চাৰিটো কঁপি গৈছে। মানুহজনে মোক কাণে কাণে কৈছে,